Hello friends, welcome to our YouTube channel friends. এই ভিডিওটোত আপোনালোকে স্বপ্নৰ দেশৰ ধাৰাবাহিকখনৰ অভিনেত্ৰী ৰিচা ভৰদ্বাজৰ বিষয়ে কিছু কথা জানিবলৈ পাব। আপোনালোকে ভিডিওটো শেষলৈকে চাব। ৰিয়েল নেম ৰিচা ভৰদ্বাজ আৰু তেওঁৰ নিক নেম হ'ল ৰিচা। তেওঁৰ প্ৰফেশ্যন হ'ল এক্ট্ৰেছ এণ্ড ছিংগাৰ। Date of birth 8 July. Birthplace Morigaon, Assam. Current city Guwahati, Assam. তেওঁৰ ফ্যামিলিত 4জন মেম্বাৰ আছে। তেওঁৰ দেউতাক, তেওঁৰ মাক আৰু এজন ভাইক আছে। তেওঁৰ দেউতাকৰ নাম হ'ল প্ৰমোদ শৰ্মা আৰু তেওঁৰ মাকৰ নাম হ'ল আৰতি দেৱী। নেশ্যনেলিটি ইণ্ডিয়ান, আই কালাৰ ব্লেক এণ্ড হেয়াৰ কালাৰ ব্লেক। তেওঁ পঢ়া স্কুলখনৰ নাম হ'ল শংকৰদেৱ শিশু নিকেতন। আৰু তেওঁ পঢ়া কলেজখনৰ নাম হ'ল কামদেৱ জুনিয়ৰ কলেজ আৰু নগাঁও কলেজ। ইউনিভাৰ্চিটি কাজিৰঙা ইউনিভাৰ্চিটিত তেওঁ পঢ়িছিল। Height approx 5.6 inch, weight approx 50 kg. Hobbies singing and acting.